নমস্কাৰ বন্ধুসকল, আদৰণি জনাইছোঁ আপোনালোকৰ নিজৰ এই ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম এটা অতি গুৰুত্বপূৰ্ণ আৰু ভাল লগা বিষয়ৰ ওপৰত। আজি আমি আলোচনা কৰিম ই নামৰ ব্যক্তিৰ প্ৰেম, স্বভাৱ, কেৰিয়াৰ, ব্যৱসায় আৰু ব্যক্তিত্বৰ বিষয়ৰ ওপৰত। সেইবাবে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। পৃথিৱীত এনে বহু জনপ্ৰিয় লোক আছে যাৰ নাম ইংৰাজী আখৰ ইৰ পৰা আৰম্ভ হৈছে। আজিৰ দিনত সেইসকলে পৃথিৱীত নিজৰ এটা বেলেগ পৰিচয় স্থাপন কৰিছে, যেনে এনৰিক, ইমৰান খান, ঈশা দেওল, ইমৰান হাছমি, হেনৰি ফ্লিণ্টফ আদি লোক। জীৱনত তেওঁৰ নামৰ বহু গুৰুত্ব থাকে। সকলো ব্যক্তিয়ে নামৰ প্ৰথম আখৰে তেওঁৰ জীৱনত বহু প্ৰভাৱ পেলায়। নামৰ প্ৰথম আখৰৰ পৰা ব্যক্তিজনৰ বিষয়ে বহু কথা জানিব পাৰি। যিকোনো ব্যক্তিয়ে তেওঁৰ নামৰ প্ৰথম আখৰৰ পৰা নিজৰ ভাগ্য জানিব বিচাৰে। নিজৰ নামৰ প্ৰথম আখৰৰ পৰা যিকোনো লোকে নিজৰ ভাগ্যৰ বিষয়ে জানিব পাৰে। আপুনি যদি নিজৰ নামৰ প্ৰথম আখৰৰ পৰা আপোনাৰ ব্যক্তিত্ব জানিব বিচাৰে, তেতিয়াহ'লে আমি ইয়াত আপোনাক ই নামৰ ব্যক্তিৰ ব্যক্তিত্বৰ বিষয়ে জনাম। যদি আপোনাৰ নাম ই আখৰৰ পৰা আৰম্ভ হৈছে, তেন্তে নিজৰ ব্যক্তিত্বৰ বিষয়ে নিশ্চয় জানক। তেন্তে আহক প্ৰথমে জানো ই নামৰ লোকৰ শাৰীৰিক গঠনৰ বিষয়ে। এনে লোক বহু স্মাৰ্ট আৰু আকৰ্ষণীয় হয়। এওঁৰ চকুৰ ডাঙৰ, আকৰ্ষণীয় আৰু ঘূৰণীয়া ধৰণৰ হয়। ই নামৰ ব্যক্তিৰ স্বভাৱ। এনে লোক মৌলিক চিন্তাধাৰাৰ, নিজৰ লক্ষ্যৰ প্ৰতি সদায় ক্ৰিয়াশীল হয় আৰু নিজৰ বেলেগ বেলেগ ছবি প্ৰস্তুত কৰা লোক হয়। কাম যিমানে টান আৰু ভয়ানক হওক, এনে লোকে ভিৰৰ পৰা আঁতৰি চলাটো ভাল পায়। নতুন নতুন আঁচনি প্ৰস্তুত কৰা আৰু আঁচনি প্ৰস্তুত কৰা ধৰণে কাম কৰিব ভালদৰে জানে। এনে লোক সাহসী, স্পষ্ট বক্তা আৰু স্থিৰ, ভয় নকৰা হয় আৰু সঁচা তথা চিধা কথা ক'বলৈ পিছ পৰি নিদিয়ে। কোনটো সময়ত কাক কি ক'ব লাগে ধ্যান নাৰাখি মুখৰ সন্মুখতে কথা শুনাই দিয়ে। এনে লোক খোলা চিধা চিন্তাধাৰাৰ লোক হয়। এনে লোকে সঁচা কথা ক'বলৈ সদায় প্ৰস্তুত থাকে। পুৰণা নীতি নিয়ম এনে লোকে একেবাৰে ভাল নাপায়। নিজৰ নিয়ম এনে লোকে নিজেই বনাই লয়। এনে লোকে সেইটো কথা গুৰুত্ব নিদিয়ে যে সঁচা কথা কোৱাৰ পাছত সন্মুখত থকাজনে কিমান কষ্ট সহিব লগা হ'ব পাৰে। ই নামৰ ব্যক্তিৰ কেৰিয়াৰ। সফল হ'বৰ বাবে এনে লোকে বহু কষ্ট কৰে আৰু যেতিয়ালৈকে সফল নহয় তেতিয়ালৈকে শান্ত নহয়। এনে লোকে শাৰীৰিক দিশৰ পৰাও বহু শক্তিশালী হয়। এনে লোকৰ সহন শক্তিও বহুত অধিক হয়। এনে লোকে জীৱনত সফলতা নিশ্চয় অৰ্জন কৰে। এনে লোকে কৰ্মক্ষেত্ৰত নিজৰ এটা বেলেগ পৰিচয় বনাই লয়। এতিয়া জানো নহয় ই নামৰ ব্যক্তিৰ প্ৰেম। প্ৰেমৰ ক্ষেত্ৰত এনে লোক কিছু পৰিমাণে কম সৌভাগ্যৱান হয় আৰু সম্পৰ্কতো ঠগ খায়। প্ৰেমৰ বহুত জ্ঞান থাকে, কাৰণ প্ৰেম শব্দৰ প্ৰতি এনে লোক বহুত বিশ্বাস থাকে। আৰম্ভণিতে এনে লোকে দিল ফেক প্ৰেমিকৰ দৰে ব্যৱহাৰ কৰে, কাৰণ এনে লোকৰ অন্তৰখন ক'ত কেতিয়া কাৰো ওপৰত পৰি যায় ক'ব নোৱাৰে। কিন্তু এটা কথা সত্য যে যাকে শেষত অন্তৰত বহাই লয় তেওঁৰ প্ৰতি সম্পূৰ্ণ সঁচা হয়। বন্ধুসকল, আপোনালোকে যদি আমি জনোৱা সকলো কথা ভাল পালে, তেন্তে এই ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।